LIC HFL ৰ ফালৰ পৰা নতুনকৈ ওলাইছে 200টা পদ আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব আদি সকলো বিষয়ে এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম। তো বন্ধুবান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছাম ইউটিউব চেনেলটোলৈ। আৰু আজি এই পদকেইটা ওলাইছে LIC HFL ৰ ফালৰ পৰা পদ হৈছে টোটেল পদ হৈছে 200টা আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে ওলাইছে। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব লাগিব অনলাইন যোগে আৰু অনলাইন আবেদন কৰা আপোনালোকৰ লাষ্ট ডেট হৈছে 14 আগষ্ট 2024। তো 14 আগষ্টৰ আগত আপোনালোকে এই 200টা জুনিয়ৰ এছিষ্টেণ্টৰ যি ভেকেঞ্চি আহিছে তাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব লাগিব। আৰু ইয়াৰ আপোনালোকৰ বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকে 21ৰ পৰা 28 বছৰলৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতাটো ধৰি দিছে আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু গ্ৰেজুৱেশ্যনৰ আপোনালোকৰ পাৰ্চেণ্টেজটো ধৰি দিছে আপোনালোকে 60% আপোনালোকে হ'লেহে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ এক্সাম চেণ্টাৰটো দি দিছে ক'ত হ'ব। এক্সাম চেণ্টাৰ ইন আছাম গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আৰু যোৰহাট। এই অসমত আপোনালোকৰ 4টা দিছে চেণ্টাৰ। আৰু ইয়াৰ আপোনালোকৰ এপ্লিকেশ্যন ফিজটো আপোনালোকে দিব লাগিব 800 টকাকৈ। আৰু ইয়াৰ আপোনালোকৰ আবেদন কৰিবলৈ হ'লে অনলাইন যোগে কৰিব লাগিব। ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু অনলাইন আবেদন আৰম্ভ হৈছে আপোনালোকৰ 25 জুলাইৰ পৰা আৰু লাষ্ট ডেটটো হৈছে 14 আগষ্ট। 14 আগষ্টলৈকে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু অনলাইন কৰিবলৈ হ'লে আপোনালোকে ইয়াৰ যোনটো অফিচিয়েল ৱেবছাইট আছে আপোনালোকে সেই ৱেবছাইটটোত আহিব লাগিব। আৰু সেই ৱেবছাইটটোত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনালোকে প্ৰথম যদিহে আগতে ইয়াৰ কোনো পদৰ কাৰণে অনলাইনত আবেদন কৰা নাই তেতিয়া আপোনালোকে ইয়াত যোনটো ৰেজিষ্টাৰ অপশ্যন আছে নিউ ৰেজিষ্ট্ৰেশ্যন, ইয়াত নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব। আৰু ৰেজিষ্ট্ৰেশ্যনটো কৰি আপোনালোকে ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো দি লগ ইন কৰি আপোনালোকে এই যি 200টা পদ আহিছে জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব।